নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, অসম এৰাৰ পূৰ্বে ২৮টা ডাঙৰ মন্তব্য IPS আনন্দ মিশ্ৰৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। অসম এৰাৰ পূৰ্বে ২৮টা ডাঙৰ মন্তব্য IPS আনন্দ মিশ্ৰৰ। IPS আনন্দ মিশ্ৰৰ মন্তব্যক লৈ ৰাজ্যজুৰি চৰ্চা। মই কাৰো SOP মানি লৈ কাম কৰিব নোৱাৰো। মই মানুহৰ সৈতে কথা পাতি ভাল পাওঁ। মই মানুহৰ সৈতে সময় কটাই ভাল পাওঁ। মই যি কামেই কৰোঁ মই মোৰ নিজৰ ষ্টাইলত কৰোঁ। মই যি সেয়াই মোৰ চৰিত্ৰত ফুটি উঠে। নিজকে মই কৃত্ৰিম ৰূপত কাককে দেখুৱাব নোখোজো। বিহাৰ মোৰ মা আৰু অসম মোৰ মাহী। মই বিহাৰলৈ গ'লেও অসমক কেনেকৈ পাহৰিম। মোৰ মাৰ বাবে মই কিবা অলপ কৰিব খোজো। মই নিজে IPS হৈছো, কিন্তু বিহাৰক IPS হৈ মই কি দিছো। বিহাৰৰ পৰা বহু IPS অফিচাৰ ওলাইছে, কিন্তু বিহাৰৰ বাবে কোনে কিমান কাম কৰিছে। মই সেয়ে বিচাৰিছো বিহাৰৰ বাবে কিবা এটা কৰিম। মই এটা নীতিয়ে মানি চলো, আগতে নিজৰ ঘৰখন ঠিক কৰিলেহে বাকীবোৰ ঠিক কৰিব পাৰিম। ভাবিছিলো মই মনে মনে গুচি যাম, কিন্তু নোৱাৰিলো। চিষ্টেমত চলিবলৈ অসুবিধা হোৱাৰ বাবে মই চাকৰি এৰিব খুজিছো। মই জীৱনটোৰ পথ সলনি কৰিব বিচাৰিছো, সেয়ে চাকৰি এৰিছো। যিয়ে IPS হ'ব খোজে আগবাঢ়ক, ইয়াতকৈ ভাল চাকৰি নাই। জীৱনত প্ৰথম নিজকে প্ৰমাণ কৰক। অসমৰ যুৱক যুৱতীয়ে UPSC পৰীক্ষা দিয়ক। চৰকাৰী চাকৰি কৰিব মন যদি UPSCৰ বাবে সাজু হওক। দেশৰ কাৰণে দহৰ কাৰণে মনে প্ৰাণে কাম কৰক। চৰকাৰী চাকৰি কৰিলে বেছি সময় পোৱা নাযায়। সময় আৰু শক্তি থাকোঁতেই নতুন কাম কৰিব লাগে। এতিয়া মোৰ সময় আৰু শক্তি আছে, কিন্তু টকা নাই। টকা কোনো সমস্যা নহয়, টকা আহি যাব। ৰাইজৰ কাম কৰিবলৈ টকাৰ অভাৱ কোনো সমস্যা নহয়। বহুতে ভাবে বহুত টকা ঘটি মই চাকৰি এৰিছো, কিন্তু মোৰ সিমান টকাও নাই। দৰমহা নাপালে ঘৰ নচলে। জীৱনত কষ্ট আছে মানে জানিব যে আপুনি জীয়াই আছে। মৃত্যু হোৱা লোকে কোনো বেদনা অনুভৱ কৰিব নোৱাৰে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে পালন কৰিলে প্ৰতিশ্ৰুতি। প্ৰতি মাহে নিবনুৱা শিক্ষিত যুৱক লৈ ৩০০০ কোটি টকা। প্ৰতি মাহে শিক্ষিত যুৱকৰ একাউণ্টত জমা হ'ব ৩০০০ কোটি টকা। ডিপ্ল'মা থকা যুৱকৰ একাউণ্টত জমা হ'ব ১৫০০ টকা। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে পালন কৰিলে পঞ্চমটা প্ৰতিশ্ৰুতি। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই। যুৱ নিধি আঁচনিৰ অধীনত প্ৰতি মাহে শিক্ষিত নিবনুৱালৈ আগবঢ়াইছে ৩০০০ টকা। ইতিমধ্যে বহু শিক্ষিত যুৱকক প্ৰদান কৰিলে চেক। ডিগ্ৰীধাৰী নিবনুৱা যুৱকক ইতিমধ্যে ধন জমা কৰাই দিলে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। কংগ্ৰেছ নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি ৰাখিলে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। প্ৰতি মাহৰ ১০ তাৰিখৰ আগত শিক্ষিত নিবনুৱাৰ একাউণ্টত দিব ৩০০০ কোটি টকা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, কৃষক সন্মান নিধিৰ ধন ৬,০০০ৰ পৰিৱৰ্তে হ'ব পাৰে ১২,০০০ কোটি টকা। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। কৃষক সন্মান নিধিৰ ধন ৬,০০০ টকাৰ পৰা হ'ব পাৰে ১২,০০০ কোটি টকা। এইবাৰ বাজেটত কৃষকক ডাঙৰ উপহাৰ দিব নিৰ্মলা সীতাৰমণে। এক সূত্ৰৰ মতে বৃদ্ধি পাব পাৰে কৃষক সন্মান নিধিৰ আঁচনিৰ ধন। বৰ্তমান ১১ কোটি কৃষকে লাভ কৰি আছে ৬,০০০ কোটি টকা। এতিয়া এই ৬,০০০ টকা বৃদ্ধি কৰিব পাৰে ১২,০০০ টকালৈ, যাৰ বাবে বাজেটৰ পূৰ্বে চৰ্চা চলিছে কেন্দ্ৰত। মহিলা কৃষকৰ বাবেও বাজেটত থাকিব ভাল খবৰ। মহিলা কৃষকক ১০,০০০ টকাৰ পৰা ১২,০০০ টকা পৰ্যন্ত দিব পাৰে বুলি চলিছে চৰ্চা। কৃষকক অধিক ধন দিয়াৰ বাবে সাজু হৈছে মোদী চৰকাৰ।